নমস্কাৰ, আজিৰ এই ছেশ্যনটোত আমি কভাৰ কৰিম ক্লাছ 10 অধ্যায় 1 ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ কেমিকেল ৰিয়েকশ্যন এণ্ড ইকুৱেশ্যন। আমি এই ছেশ্যনটোত কমপ্লিট চেপ্টাৰটো কভাৰ কৰিম। ওৱান শ্বটতে এটা ভিডিঅ'তে আমি সকলোখিনি কভাৰ কৰিম। আপোনালোকে ভালদৰে ছেশ্যনটো কমপ্লিট কৰা। বেছি দেৰি নকৰি আমি চেপ্টাৰটো আৰম্ভ কৰোঁ। তো কেমিকেল ৰিয়েকশ্যন এণ্ড ইকুৱেশ্যন। কেমিকেল ৰিয়েকশ্যন শব্দটো অৰ্থাৎ ৰাসায়নিক বিক্ৰিয়া শব্দটো তোমালোকে চাগে 8-9ত অলপ শুনিছা হয়তো, আৰু সমীকৰণ শব্দটো তোমালোকেতো শুনিছাই, এইটো মেথছত গণিতত তোমালোকে এই ইকুৱেশ্যন শব্দটো নিশ্চয় শুনিছা। চ' আজি আমাৰ এই পাঠটোত এনেকুৱাই, তোমালোকে যি ভাবি আছা, তোমাৰ মনত যি আছে সেয়ে থাকিব ইয়াত এই পাঠটোত। চ' আগবাঢ়ো। তোমালোকে এই লেকচাৰটোত কি কৰিবা? প্ৰথমতে তোমালোকে এই ছেশ্যনটো লেকচাৰটো ভালদৰে চোৱা। তাৰপিছত তোমালোকে ইয়াত যি আহে এখন নোটবুকত তোমালোকে ভালদৰে এনেকৈ লিখি যোৱা। কুৱেশ্যন ছল্ভ। ডিছক্ৰিপশ্যনত এটা হোৱাটছআপ চেনেলৰ লিংক দিয়া থাকিব। তোমালোকে সেই হোৱাটছআপ চেনেলৰ লিংকটোত যাই কিনে জইন হৈ ল'বা হোৱাটছআপ চেনেলটোত। তাত তোমালোকে প্ৰেক্টিছ শ্বীট পাবা, অৰ্থাৎ কুৱেশ্যন পাবা। তাত প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন আৰু MCQ। আজিকালি তাৰ MCQ 45 মাৰ্কছ MCQ থাকে, যিহেতু MCQত চাব লাগিব। চ' নেক্সট এতিয়া আমি আহিছোঁ, ইয়াত কি টপিক কভাৰ কৰা হ'ব। টপিক টু বি কভাৰ্ড। ইয়াত কি টপিক কভাৰ কৰা হ'ব এই ছেশ্যনটোত, কমপ্লিট ছেশ্যনটোত। আমি গোটেই পাঠটোৱে ধৰিম। তাৰ মূল পইণ্টকেইটা হ'ল ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন, ৰাসায়নিক বিক্ৰিয়া, ৰাসায়নিক সমীকৰণ, ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰ, ক্ষয়ভৱন আৰু দুৰ্গন্ধ হিতাপৰ NCDP। চ' এতিয়া আমি পাঠটোলৈ আহোঁ, মূল পাঠটো। তো পাঠটোত বিশেষকৈ আমি প্ৰথম পইণ্টটো আছে ভৌতিক পৰিৱৰ্তন আৰু ৰাসায়নিক পৰিৱৰ্তন। তোমালোকে হয়তো ক্লাছ 8ত বা 9ত পাই আহিছা ভৌতিক পৰিৱৰ্তন, ৰাসায়নিক পৰিৱৰ্তন। ভৌতিক পৰিৱৰ্তন কি? ফিজিকেল চেঞ্জ। পদাৰ্থৰ ৰূপ সলনি হয়, কিন্তু ৰাসায়নিক ধৰ্ম সলনি নহয়। মানে পদাৰ্থ এটাৰ ৰূপটো সলনি হয়, পদাৰ্থটোৰ অৱস্থাৰ সলনি হয়, কিন্তু মানে ৰাসায়নিক ধৰ্ম যিটো সেইটোৰ পৰিৱৰ্তন নহয়। চ' সেইটোক আমি ভৌতিক পৰিৱৰ্তন বুলি কওঁ। উদাহৰণ হিচাপে ল'ব পাৰা বৰফ গলা। পানীটো আমি 3টা ষ্টেটত পাওঁ, গেছীয়, জলীয় আৰু গোটা, অৰ্থাৎ বৰফ। তো গেছীয় অৱস্থাত আমি ভাপ বুলি কওঁ, আৰু লিকুইড পানীটোতো আমি খাওঁৱেই, তৰল অৱস্থাৰ পানীটো। আৰু বৰফটো এইটো গোটা পদাৰ্থ। এইটো এটা ভৌতিক পৰিৱৰ্তন, ফিজিকেল চেঞ্জ। আমি এটাৰ পৰা আনটো পাব পাৰোঁ। আমি বৰফটো গলিলে আৰু লিকুইড পদাৰ্থটো পাম, আৰু লিকুইড পদাৰ্থটোক যদি গৰম কৰোঁ তেতিয়াহ'লে আমি ভাপটো পাম, আৰু ভাপটোৰ পৰা আকৌ আমি পানী পাম। এনেকৈ এটা চাইকেল চলি থাকিব। চ' সেইটো এটা উদাহৰণ। তাত কাঠ কটা, আমি গছ গছনি কটাটো এটা ভৌতিক পৰিৱৰ্তন, কাৰণ তাত ৰাসায়নিক পৰিৱৰ্তন নহয়। তাৰপিছত মম গলা, এইটো এটা ইম্পৰ্টেণ্ট পইণ্ট। আমাৰ প্ৰিভিয়াছ ইয়াৰ যিখন ক্লাছ 10ৰ SSLC এক্সাম 2025 তাতো আহিছে, আৰু 2024তো আহিছে। গতিকে মম গলা আৰু মম জ্বলা, সেই দুটাৰ মাজত পাৰ্থক্য আছে। মম গলাটো হৈছে এটা ভৌতিক পৰিৱৰ্তন, তাত ৰাসায়নিক পৰিৱৰ্তন নকৰে। ৱেক্স বুলি কয়, ৱেক্স মেল্টিং, অকল সেই গলে বস্তুটো, মমটো গলেই কেৱল। আৰু মম জ্বলা যিটো ৰাসায়নিক পৰিৱৰ্তনত পৰে, ইয়াত পৰিব ৰাসায়নিক পৰিৱৰ্তনত। সেইটো হ'ল, তাত এই শিখাটো যি দেখিছা তোমালোকে, এইখিনি শিখাটোত অক্সিজেনৰ সহায়ত জ্বলি উঠে। তাত বিক্ৰিয়া হৈ কিনে জ্বলিলে কাৰ্বন ডাই অক্সাইড ওলায়। তোমালোকে যেতিয়া কাৰ্বন আৰু ইয়াৰ যৌগপাতটো পঢ়িবা, তাত গম পাবা, তাত কাৰ্বন ডাই অক্সাইড ওলায়। মম জ্বলিলে, কিবা এটা বস্তু জ্বলিলে কাৰ্বন ডাই অক্সাইড ওলায়। চ' তাৰপিছত এনেদৰে আৰু এটা উদাহৰণ হ'ল পানীৰ বাষ্প হোৱা। এই একেই আৰু এই বৰফ, মই এতিয়া ক'লোৱেই তোমালোকক, বৰফ গলা আৰু পানীৰ বাষ্প হোৱা একেই। গ্লাছ ভঙা, এই আমাৰ যে কাপ চাপ থাকে, গ্লাছবোৰ ভাঙাটো এটা ভৌতিক পৰিৱৰ্তন। উশাহ নিশাহ লোৱা, এইটো এটা ইণ্টাৰেষ্টিং টপিক। উশাহ লোৱা আৰু শ্বসন, আৰু এটা আছে শ্বসন। শ্বসনটো মই এইফালে কিয় লিখিছোঁ, কাৰণ শ্বসনটো এটা ৰাসায়নিক পৰিৱৰ্তন। এই ৰাসায়নিক পৰিৱৰ্তন কিয়, শ্বসনটো ৰাসায়নিক পৰিৱৰ্তন আৰু উশাহ নিশাহ লোৱাটো ভৌতিক পৰিৱৰ্তন। শ্বসনত তোমালোকে যিটো লাইফ প্ৰচেছ, জীৱন প্ৰক্ৰিয়া, বায়'লজিৰ প্ৰথম চেপ্টাৰটো, সেইটোত তোমালোকে শ্বসনৰ বিষয়ে ভালদৰে পঢ়িবা। শ্বসনত শক্তিৰ উদ্ভৱ হয়, কিন্তু ইয়াত উশাহ নিশাহ লোৱাটোৱে এটা নৰ্মেল প্ৰচেছ। আমি উশাহটো লৈছোঁ আৰু এৰি দিছোঁ ধুনীয়াকৈ, সেইটো এটা নৰ্মেল প্ৰচেছ, তাত কোনো ৰাসায়নিক বিক্ৰিয়া ঘটা নাই। কিন্তু শ্বসনত শক্তিৰ উৎপন্ন হয়, গতিকে এইটোত ৰাসায়নিক বিক্ৰিয়া হৈ গ্লুক'জ ভাঙি শক্তিৰ উৎপন্ন হয়, গতিকে এইটোৱে ৰাসায়নিক পৰিৱৰ্তনত ভিতৰত পৰে। এইবাৰ আহিছোঁ আমি ৰাসায়নিক পৰিৱৰ্তন কি।
ডেফিনেশ্যনটো লিখা আছে ৰাসায়নিক বিক্ৰিয়াৰ ফলত নতুন পদাৰ্থৰ সৃষ্টি হয়। নতুন পদাৰ্থ এটাৰ সৃষ্টি হয়। উদাহৰণ চালে তোমালোকে গম পাবা দহন, যিটো দহন আমি খৰি জ্বলাওঁতে এটা গেছ উৎপন্ন হয় কাৰ্বন ডাই অক্সাইড। এইটো কেতিয়া উৎপন্ন হয়? যেতিয়া এটা ৰাসায়নিক বিক্ৰিয়া ঘটিব, বিক্ৰিয়াৰ ফলত এই গেছটো উৎপন্ন হয়। ৰাসায়নিক বিক্ৰিয়া এনেদৰে পাব পৰা আগৰ পদাৰ্থটো ঘূৰাই পাব নোৱাৰি, তেনেকুৱা সেও আছে বাৰু। ৰাসায়নিক পদাৰ্থ এতিয়া আগৰ শ্লাইডত আছে বাৰু, কি সংঘটিত ৰাসায়নিক বিক্ৰিয়া কেনেদৰে গম পাবা তুমি ৰাসায়নিক বিক্ৰিয়া ঘটিছে নে ঘটা নাই, আগৰ শ্লাইডত গম পাম বাৰু। তাৰপিছত তাৰ আগত উদাহৰণকেইটা চাই লওঁ আমি। দহন কাৰ্বন ডাই অক্সাইড, মই ক'লোৱে কাৰ্বন ডাই অক্সাইড উৎপন্ন হয় জুই জ্বলিবৰ বাবে। এই জুই জ্বলিবৰ বাবে কাৰ্বন ডাই অক্সাইড উৎপন্ন হয়। জুই জ্বলাৰ ফলত অক্সিজেনৰ লগত বিক্ৰিয়া কৰি জুই জ্বলে আৰু কাৰ্বন ডাই অক্সাইড উৎপন্ন হয়। তাৰপিছত এটা উদাহৰণ আছে হজম হোৱাটো তেনেদৰে আমি যেতিয়া খাদ্যবোৰ খাওঁ ইয়াত আহে আৰু খাদ্যবোৰ হজম হয়। হজম হোৱাৰ পিছত পুনৰ আমাৰ আগৰ খাদ্যটো ঘূৰাই নাপাওঁ। হজমতো শক্তিৰ উৎপন্ন হয়। আমাৰ দেহত কাম কৰিবৰ বাবে খাদ্যৰ পৰাইতো শক্তি পাওঁ আমি। এই খাদ্যখিনিৰ পৰা এই হজম হোৱাৰ পিছত আমাৰ শৰীৰে শক্তি উৎপন্ন কৰে। এই শ্বসন বিক্ৰিয়াটোতে শক্তি উৎপন্ন হয়। এই শক্তিটো উৎপন্ন হয়, এইটো এটা ৰাসায়নিক পৰিৱেশে বিক্ৰিয়া ঘটে। ইয়াতে HCl থাকে। HCl তোমালোকে বায়'লজিৰ প্ৰথম চেপ্টাৰটোত ভালদৰে বুজি পাবা হজম কি বস্তু। তাৰপিছত আহিল সালোক সংশ্লেষণটো উদ্ভিদে নিজৰ খাদ্য প্ৰস্তুত কৰে। তোমালোকে পায়েই আহিছা ক্লাছ 6-7তে। নিজে খাদ্য বস্তু তৈয়াৰ কৰে উদ্ভিদে, অৰ্থাৎ শক্তি উৎপন্ন কৰে উদ্ভিদে, নিজে নিজৰ শক্তিখিনি উৎপন্ন কৰে। কাৰ্বন ডাই অক্সাইড, সূৰ্যৰ পোহৰ, খনিজ লৱণ আদিৰ দ্বাৰা নিজে নিজৰ খাদ্য প্ৰস্তুত কৰে, শক্তি উৎপন্ন কৰে। এইটোক আমি সালোক সংশ্লেষণ বুলি কওঁ। তেনেদৰে আন এটা উদাহৰণ ফল পচাটো এটা ৰাসায়নিক পৰিৱৰ্তন। মামৰে ধৰা, এইটো এটা ৰাসায়নিক পৰিৱৰ্তন। মামৰে কেতিয়া ধৰে? যেতিয়া লোহাৰ বস্তু এটা আমি শুকান ঠাইত, জলীয় বাষ্প থকা ঠাইত থৈ দিম, তেতিয়া বায়ুমণ্ডলত থকা জলীয় বাষ্পৰ প্ৰভাৱত আহি বিক্ৰিয়া ঘটি মামৰে ধৰে। এনেদৰে তাৰপিছত আহিল বিদ্যুতৰ ব্যৱহাৰটো এটা ৰাসায়নিক পৰিৱৰ্তনেই হয়। এইবাৰ আহিছোঁ আমি ৰাসায়নিক সমীকৰণ কি? এতিয়া আমি আগৰ শ্লাইডত পঢ়িলোৱে আমি ভৌতিক বিক্ৰিয়া আৰু ৰাসায়নিক বিক্ৰিয়া। ভৌতিক বিক্ৰিয়াত ৰাসায়নিক বিক্ৰিয়াত যিটো হয় সেইটোৱে ৰাসায়নিক বিক্ৰিয়া এটা, য'ত নতুন পদাৰ্থ এটাৰ সৃষ্টি হয়। আগতে কৈছোৱে, ইয়াৰ ডেফিনেশ্যনটো চোৱা। এনে এটা প্ৰক্ৰিয়া য'ত পদাৰ্থৰ ৰাসায়নিক পৰিৱৰ্তন ঘটে, অৰ্থাৎ ৰাসায়নিক পৰিৱৰ্তন ঘটি নতুন পদাৰ্থৰ সৃষ্টি হয়। ইয়াত চোৱা, উদাহৰণ হিচাপে আমি হাইড্ৰজেনে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি পানীৰ উৎপন্ন কৰে। আমি খোৱা পানী হাইড্ৰজেন আৰু এইটো অক্সিজেন বিক্ৰিয়া কৰি H2 উৎপন্ন কৰে। এইটো যদি আমি লিখোঁ, এইটো এটা সন্তুলিত ৰাসায়নিক সমীকৰণ। আগত পঢ়িম বাৰু সন্তুলিত বস্তুটো কি। চ' এটা আইডিয়া আছে আৰু তোমালোকৰ আগৰ পৰাই ৰাসায়নিক বিক্ৰিয়া কি, দুটা কেমিকেল লগ লাগি এটা নতুন পদাৰ্থৰ সৃষ্টি হয়, এনেকুৱা আৰু। এইবাৰ আহিছে আমি ৰাসায়নিক বিক্ৰিয়া হোৱা বুলি কেনেকৈ জানিবা তোমালোকে? দুটা কেমিকেল লগ লাগিছে, কিবা হৈছে, আমি ৰাসায়নিক বিক্ৰিয়া হৈছে এনেকৈ কৈ দিলোঁ, কিন্তু গম কেনেকৈ পাবা তোমালোকে? সেইকেইটাই অৱস্থাৰ পৰিৱৰ্তন ঘটিব, ৰঙৰ পৰিৱৰ্তন ঘটিব। ইয়াত যেনেদৰে ৰঙৰ পৰিৱৰ্তন ঘটিছে, অৱস্থাৰ পৰিৱৰ্তনৰ এটা উদাহৰণ হ'ল গাখীৰত দৈ উৎপন্ন হয়। গাখীৰটো কেনেকুৱা হয়? গাখীৰত লিকুইড পদাৰ্থ এটা আৰু তাত গোটা পদাৰ্থ এটালৈ ৰূপান্তৰিত হৈ যায়। দৈ লেক্টিক এচিড থাকে দৈত, এই দৈ উৎপন্ন হৈ যায়। এইটো এটা ৰাসায়নিক বিক্ৰিয়া। ৰঙৰ পৰিৱৰ্তন, তোমালোকক এটা যদি পাৰোঁ ইয়াৰ পিছতে এটা ভিডিঅ' দেখা পাবা ৰঙৰ পৰিৱৰ্তনৰ ওপৰত। চোৱা, ইয়াত পটেছিয়াম পাৰমাংগানেট লৈছে, চুগাৰ এণ্ড কাষ্টিক ছ'ডাৰ এটা, অৰ্থাৎ NaOH এটা চলিউশ্যন লৈছে। ইয়াৰ পটেছিয়াম পাৰমাংগানেটখিনি উক্ত চলিউশ্যনটোত মিহলি কৰি দিছে আৰু কেনেদৰে ৰঙৰ পৰিৱৰ্তন হৈ আছে চোৱা। কেনেদৰে এটাৰ পিছত এটা ৰং সলনি হৈ আছে। তলত এইটো মটৰ লগোৱা আছে, যিটো মিহলি কৰি আছে, মিক্স কৰি আছে। চোৱা কেনেদৰে ৰঙৰ এটাৰ পিছত এটা ৰঙৰ পৰিৱৰ্তন ঘটি আছে। ইয়াকে কোৱা হয় ৰাসায়নিক বিক্ৰিয়াৰ ফলত ৰঙৰ পৰিৱৰ্তন হোৱা। তাৰপিছত আছে গেছৰ উৎপত্তি। ৰাসায়নিক বিক্ৰিয়া এটাত গেছৰো উৎপত্তি হয়। তাৰে পিছত উষ্ণতাৰ পৰিৱৰ্তন, অৰ্থাৎ টেম্পাৰেচাৰৰ পৰিৱৰ্তনো হয়। এনেদৰে আৰু এটা কথা, ৰাসায়নিক বিক্ৰিয়া এটাত গোটেইকেইটা একেলগে হ'ব লাগিব বুলি কোনো কথা নাই। বেলেগকেও পৃথকে হ'ব পাৰে। তেতিয়া আমি ৰাসায়নিক বিক্ৰিয়া হোৱা বুলি গম পাম। আৰু তাৰ আছে ক্ৰিষ্টেল, অৰ্থাৎ অধক্ষেপণৰ উৎপন্ন হয়। তোমালোকে ইয়াৰ পিছতে পাবা অধক্ষেপণ কি। এই ৰাসায়নিক বিক্ৰিয়া এটাত অধক্ষেপণৰো উৎপন্ন হয়। নেক্সট আহিছোঁ আমি ৰাসায়নিক সমীকৰণ কি। সমীকৰণ শব্দটোৰ অৰ্থ বাৰু জানাই, ৰাসায়নিকভাৱে প্ৰকাশ কৰাটোকে ৰাসায়নিক সমীকৰণ বুলি কয়। ডাইৰেক্ট যদি ক'ব যাওঁ, ডেফিনেশ্যনটো চাই লওঁ তথাপিতো বাৰু। ৰাসায়নিক বিক্ৰিয়াত অংশগ্ৰহণ কৰা বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থক সঠিক চিহ্ন আৰু ৰাসায়নিক সংকেতৰ দ্বাৰা প্ৰতিনিধিত্ব কৰাকে ৰাসায়নিক সমীকৰণ বোলে। এতিয়া বিক্ৰিয়ক কি তোমালোকৰ ভাবিবা, আৰু বিক্ৰিয়ক কি? এতিয়া চাবা, বিক্ৰিয়া এটাত এই সোঁহাতে যিবিলাক বস্তু থাকিব সেইখিনিক আমি বিক্ৰিয়ক বুলি কওঁ। ইয়াত লিখাই আছে বিক্ৰিয়ক বুলি কওঁ। আৰু উৎপন্ন যিটো হ'ব,
উৎপন্ন যিটো হ'ব সেইটোক আমি বিক্ৰিয়াজাত পদাৰ্থ বুলি কওঁ। ৰাসায়নিক বিক্ৰিয়াত অংশগ্ৰহণ কৰা বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থ সঠিক চিহ্ন হয়। সঠিক চিহ্ন আমাৰ এটা তোমালোকে চোৱাচোন, এইটো হাইড্ৰজেনে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি পানীৰ উৎপন্ন কৰে। এনেকৈ দেখিলে বহুত সময়ো যায় আৰু দীঘলো হয়। তো সেইটো সময়টো কম কৰিবৰ কাৰণে আমি যদি এইটো হাইড্ৰজেন যোগ মেথামেটিকেল চিম্বল ইউজ কৰি হাইড্ৰজেন, অক্সিজেন, পানী এনেদৰে মেথামেটিকেল চিম্বল ইউজ কৰি আমি লিখোঁ। এইটো শব্দ সমীকৰণ বুলি কোৱা হয়। এইটোক। আৰু তোমালোকে চোৱাচোন, যদি এনেদৰে অসমীয়াত বা ইংৰাজীত লিখি হাইড্ৰজেন, অক্সিজেন, পানী এনেদৰে লিখাটো এটা নিজৰ মাজতে সেইকাৰণে আমি চিম্বল, হাইড্ৰজেনৰ কাৰণে H, অক্সিজেনৰ কাৰণে O আৰু পানীৰ কাৰণে H2O এনেদৰে সৰু চিম্বল, কিমান সৰু হৈ গ'ল চোৱা, ক'ত হাইড্ৰজেন অক্সিজেনৰ লগত বিক্ৰিয়া কৰি পানী উৎপন্ন কৰে আৰু এইটো H+O এনেদৰে লিখিলে কিমান সহজতে আৰু সময় ৰাখি হয়। এইটোকে ৰাসায়নিক সমীকৰণ বুলি কোৱা হয়। তোমালোকে ৰাসায়নিক সমীকৰণ সন্তুলন, আমি প্ৰথমতে ৰাসায়নিক সমীকৰণ সন্তুলন কৰাৰ আগতে আমি কেইটামান জানিবলগীয়া বস্তু চাই লওঁ। সেইকেইটা জানিলে তোমালোকৰ ৰাসায়নিক সমীকৰণ সন্তুলনত সহজ হ'ব। চোৱা, কেইটামান জানিবলগীয়া এই ৰাসায়নিক বিক্ৰিয়াত তোমালোকে আগৰ লিখোঁতে গমেই পালা চাগে, ক'ৰবাত S লিখা আছে, ক'ৰবাত L লিখা আছে, ক'ৰবাত G লিখা আছে, ক'ৰবাত AQ লিখা আছে, এনেদৰে লিখা আছে। আৰু এই লিখাবোৰ কিয় লিখে, এছটো কি বুজায়, এলটো কি বুজায়, জিটো কি বুজায়, AQটো কি বুজায়, ইয়াত লিখা আছে। তোমালোকে এইখন নোটবুকত লিখি ল'ব পাৰা এই তালিকাখন। ইয়াত চোৱা কেনেদৰে আছে, চিহ্ন আৰু অৰ্থ। এছ শব্দটো চলিড অৰ্থ বুজায়, অৰ্থাৎ গোটা পদাৰ্থক বুজায়। এলটো জুলীয়া তৰল পদাৰ্থক বুজায়। তাৰপিছত জিটো গেছীয় অৱস্থাক বুজায়। আৰু AQটো জলীয় দ্ৰৱ, পানী দ্ৰৱীভূত হৈ থাকে। বস্তুটোৰ লগত যিটো পদাৰ্থটোৰ লগত পানী দ্ৰৱীভূত হৈ থাকিলে তাক AQ হিচাপে লিখা হয়। আৰু চিম্বল এইটো ওপৰৰ ফালে কাচিন, এইটোক আমি ৰাসায়নিক সমীকৰণত গেছৰ উদ্ভৱ হোৱা বুলি গম পাম। এনেকৈ ওপৰৰ ফালে কাচিন থাকিলে অৰ্থাৎ গেছৰ উদ্ভৱ বা শক্তিৰ উৎপন্ন হোৱা বুলি গম পাম। আৰু তলখিনি থাকিলে পদক্ষেপৰ উৎপন্ন। এতিয়া ইয়াৰ আগতে কৈছোঁৱে মই পদক্ষেপৰ কথা। তোমালোকে পদক্ষেপৰ কথা ভালদৰে, পদক্ষেপ কি মানে এটা গোটা পদাৰ্থ আৰু পদক্ষেপ লাষ্টত ৰৈ যায়। আৰু পিছত তোমালোকে যেতিয়া ডাবল ডিছপ্লেচমেণ্ট ৰিয়েকশ্যন হয় তেতিয়া তাত এটা সমীকৰণ আছে ছ'ডিয়াম ছালফেটৰ, সেইটোত তোমালোকে ভালদৰে বুজি পাবা পদক্ষেপনৰ অৰ্থটো। নেক্সট আহি গ'ল এইটো এডাল কাৰ্চিন, ৰাইট, উৎপন্ন হোৱা পদাৰ্থক বুজায় এইটোৱে। আৰু এইডালৰ অৰ্থ হ'ল উলটিব পৰা বিক্ৰিয়া বা ভাৰসাম্য। তাত ধৰা এইফালে দুটা বস্তু লগ লাগি কিবা এটা বস্তু হ'ল আৰু এইটো বস্তুৰ পৰা আমি এইটো বস্তু পাব পাৰোঁ, কিবা তাপ দি বা কিবা এনেদৰে আদাৰ বস্তু দি আমি পুনৰ আকৰ্ষিত হ'ব পাৰোঁ। নেক্সট ইয়াত ত্ৰিভুজ আকৃতিৰ এডাল সেই দিলে এইটোক আমি তাপৰ প্ৰয়োগ বুলি ধৰোঁ। এনেদৰে কাৰ্চিনডালৰ ওপৰত ত্ৰিভুজ এটা অংকন কৰি দিলে এইটোক তাপৰ প্ৰয়োগ, তাপ দিয়া বুজায়। আৰু এনেদৰে আদাৰ্ছ ওপৰত লিখা থাকিব, কাৰ্চিনডালৰ ওপৰত লিখা থাকিব যে কি এইটো। তাত থাকিব পাৰে অনুঘটক, কেটেলিষ্ট বুলি কোৱা হয়, চাপ, প্ৰেছাৰ, বিদ্যুৎ, সূৰ্যৰ পোহৰ, এনেদৰে বহুত কিবা কিবি থাকিব পাৰে। ইয়াত লিখা হয় ওপৰত কাৰ্চিনডালৰ, সেইটো এটা জানিবলগীয়া। আমি ৰাসায়নিক সমীকৰণ এটা সন্তুলন কৰিব কিয় লাগে সেইটো জানি লওঁ। ৰাসায়নিক সমীকৰণ এটা কিয় সন্তুলন কৰিব লাগে, আমি এটা সূত্ৰ, ভৰৰ নিত্যতা সূত্ৰ, এইটো চাগে তোমালোকে পাইছাই, ক্লাছ 9ত পাব লাগে। ভৰৰ নিত্যতা ৰক্ষাৰ বাবে আমি ৰাসায়নিক সমীকৰণ এটা সন্তুলন কৰিব লাগে। ভৰৰ নিত্যতা সূত্ৰটোৰ অৰ্থ হৈছে ৰাসায়নিক বিক্ৰিয়াজাত পদাৰ্থৰ ভৰ আৰু বিক্ৰিয়ক পদাৰ্থৰ ভৰ আৰু বিক্ৰিয়াজাত পদাৰ্থৰ ভৰ সমান হ'ব লাগে, ইকুৱেল হ'ব লাগে। সেইটোৱে ভৰৰ নিত্যতা সূত্ৰ। তাৰপাছত আছে ভৰৰ নিত্যতা সূত্ৰ, ভৌতিক বা ৰাসায়নিক বিক্ৰিয়াত ভৰৰ সৃষ্টি বা বিনাশ কৰিব নোৱাৰে। এইটো ভৰৰ নিত্যতা সূত্ৰটোৰ ডেফিনেশ্যন। বিক্ৰিয়া বিনাশ কৰিব নোৱাৰে মানে কি, সমান আৰু এই দুটা বিক্ৰিয়ক পদাৰ্থ আৰু বিক্ৰিয়াজাত পদাৰ্থ সমান। এই সূত্ৰটো দিছিল এণ্টনি লেভচিয়াছ, ফ্ৰেঞ্চ কেমিষ্ট হয় এজন, তেওঁ এই সূত্ৰটো দিছিল বাৰু। আৰু এই সূত্ৰটো তোমালোকে এটা জানি থ'ব পাৰা আৰু এডিশ্যনেল ইনফৰমেশ্যন হিচাপে। ধৰক এই সূত্ৰটো এটা জেগাত ফেইলিয়াৰ হয়, যিটো নিউক্লিয়াৰ ৰিয়েকশ্যনত। আমি আইনষ্টাইনৰ বিখ্যাত সূত্ৰটো জানোৱেই, E=mc²। সেই সূত্ৰটোৰ দ্বাৰা এইটো অলপমান এই নিত্যতা সূত্ৰটো মানি নচলে। এই সূত্ৰটো এটা এডিশ্যনেল, তোমালোকে পিছত পঢ়িলে গম পাবা বাৰু। এইবাৰ আহিছোঁ তুমি কেনেকৈ গম পাবা এটা বিক্ৰিয়াত লিখিলা, তাত চলিডে নে তোমালোকে লিকুইডে বস্তুটো পদাৰ্থটো না গেছে, তোমালোকে কেনেদৰে গম পাবা। সেইটোৱে
চোৱা সাধাৰণতে ধাতুবোৰ গোটা অৰ্থাৎ চলিড অৱস্থাত থাকে, গতিকে আমি এছ লিখিব পাৰোঁ। মই এটা শব্দ ইউজ কৰিছোঁ সাধাৰণতে দেই, সাধাৰণতে আমি NaCl যদি আমি ইয়াত H2O পানীৰ লগত মিহল কৰোঁ তেতিয়াতো একুৱাছ চলিউশ্যন হৈ যাব। এই তেনেদৰে আৰু সাধাৰণতে শব্দটো ইউজ কৰিছোঁ। আৰু সাধাৰণতে অধাতুবোৰ গেছ যি হিচাপে ইউজ কৰিব পাৰোঁ, এইবোৰ অধাতু। নেক্সট স্লাইডখনত আছেই তোমালোকৰ এক্সাম্পলবোৰ চাই লওঁ। তাৰ আগতে এইটো চাওঁ। NaCl যদি আমি 800 ডিগ্ৰী চেলচিয়াছত গৰম কৰোঁ তেতিয়া NaCl গলি লিকুইড হৈ যাব এইটো 800 ডিগ্ৰী চেলচিয়াছত গৰম কৰিব লাগিব। আৰু NaCl যদি আমি পানীত দিওঁ, NaCl যদি আমি পানী দিওঁ তেতিয়া একুৱাছ চলিউশ্যন, অৰ্থাৎ মই আগতে কৈছিলোঁ একুৱাছ চলিউশ্যনটোৰ অৰ্থ হৈছে জলীয় দ্ৰৱ, অৰ্থাৎ আধা পৰিমাণ পানীও থাকিব আধা দ্ৰৱ, গতিকে এইটো একুৱাছ চলিউশ্যনলৈ পৰিৱৰ্তন হয়। এনেদৰে পৰিৱৰ্তন কৰিব পাৰি। আৰু নেক্সট স্লাইডখনত তোমাৰ ইয়াৰ উদাহৰণবোৰ আছে, কোনবিলাক সেই ধাতু, কোনবিলাক অধাতু, অৰ্থাৎ কোনবিলাক চলিড, কোনবিলাক গেছ। আমি নেক্সট স্লাইডখনত চাই লওঁ। ইয়াত চোৱা ধাতুৰ উদাহৰণ, এইবিলাক ধাতু। মই এটা ধাতু প্ৰথমতে লিখিছোঁ, এনে ধাতুবিলাক তোমাৰ আগৰ স্লাইডখনত লিখা নিচিনা চব চলিডেই হয়। ইয়াত তোমালোকে চাব পাৰা চব চলিড, ছ'ডিয়াম, মেগনেছিয়াম, এলুমিনিয়াম, পটেছিয়াম, কেলছিয়াম, আইৰণ, চিলভাৰ, গ'ল্ড, কপাৰ, লিথিয়াম, এইবিলাক চব চলিডেই হয়, অৰ্থাৎ গোটা পদাৰ্থ হয়। এছে লিখিব, কিন্তু ইয়াত দেখিছানে এটা এল লিখা আছে, অৰ্থাৎ লিকুইড HC। তোমালোকে হয়তো জানা পাৰা HC, মাৰ্কিউৰি। পাৰা যিটো সেইটো আমাৰ ৰুম টেম্পাৰেচাৰত জুলীয়া হৈ থাকে, লিকুইড হৈ থাকে, গতিকে এইটো এটা এক্সেপশ্যন হয়। এইটো তোমালোকে মন দিবা। এনেদৰে আৰু অধাতুৰ মই কৈছোঁৱে, অধাতুবোৰ সাধাৰণতে গেছ হিচাপত থাকে। অক্সিজেন গেছ, নাইট্ৰজেন গেছ, হাইড্ৰজেন গেছ, ফ্ল'ৰিন গেছ, ক্ল'ৰিন গেছ, এনেদৰে। আৰু ইয়াতো মই এটা এক্সেপশ্যন লিখিছোঁ, ব্ৰমিনটো সাধাৰণ ৰুম টেম্পাৰেচাৰত লিকুইড হিচাপত পোৱা যায়। আৰু যৌগবোৰ বিভিন্ন ধৰণৰ হ'ব পাৰে, যেনে পানীটো লিকুইডো হ'ব পাৰে, চলিডো হ'ব পাৰে, গেছিয়াছ ষ্টেটতো থাকিব পাৰে। এনেদৰে কাৰ্বন ডাই অক্সাইডটো গেছো হ'ব পাৰে। আৰু কম্প্ৰেছ CO2 বুলিও এটা বস্তু আছে, সেইটো চলিড হ'ব পাৰে তেনেকুৱা। আৰু NH3 এমনিয়া, এমনিয়াটো গেছ, SO2 গেছ এটা। এনেদৰে যৌগবোৰ বিভিন্ন ধৰণৰ থাকিব পাৰে। তো এতিয়া আমি আহোঁ ৰাসায়নিক সমীকৰণ সন্তুলনত। এইখিনি জানিলে তেতিয়া আৰু সমীকৰণ সন্তুলন কৰিব সহজ হ'ব। এতিয়া আহিছোঁ আমি ৰাসায়নিক সমীকৰণ সন্তুলন। এইটো বহুতে আৰু অলপমান কমপ্লেক্স পায়, মানে জটিল পায় আৰু অলপ বহুতে। এইটো ইমান জটিল হ'ব লগা নহয়, এইটো কৰিবই লাগিব তোমালোকে। ওপৰ লেভেলত গ'লেও এইটো লাগিবই, ৰাসায়নিক সমীকৰণ সন্তুলন। গতিকে ভালদৰে চোৱা। প্ৰথমতে মই এটা ট্ৰিক দিছোঁ, তোমালোকে অন্য ধাতুবিলাক প্ৰথমে সন্তুলন কৰিবা। প্ৰথমতে ধাতুবোৰ কৰিবা, তাৰপিছত অধাতু অৰ্থাৎ গেছবোৰ অধাতুবোৰ কৰিবা, তাৰে পিছত তোমালোকে হাইড্ৰজেন কৰিবা, তাৰপিছত অক্সিজেন কৰিবা। চ' এতিয়া মই এই দুটা তোমালোকক এক্সাম্পল হিচাপে লৈছোঁ। এই দুটা মই তোমালোকক সন্তুলন কৰি দিওঁ, তোমালোকে চাবা। এতিয়া ইয়াত চোৱা, হাইড্ৰজেন দুটা আছে। এটা কিতাপৰ পদ্ধতিও আছে, কিতাপৰ পদ্ধতিটো মই সিমান ছাজেষ্ট নকৰোঁ। এনেকৈ তালিকা পদ্ধতিটো, এনেকৈ তালিকা বনালে ইয়াত এইটো অলপ বেছি দীঘল হৈ যায়, অলপ টাইম কনজিউমিঙো হয়। মই এইটোত বেছি হেৰি নকৰোঁ। মই যিটো কৈছোঁ সেইটো কৰিবা, কম্পেয়াৰ কৰি চাবা। আৰু H2 আৰু ইয়াত হাইড্ৰজেন দুটা আছে, অক্সিজেনৰ দুটা আছে। ইয়াত হাইড্ৰজেন বিক্ৰিয়াজাত পদাৰ্থত হাইড্ৰজেন দুটা আছে, এইটো মিলি আছে, কিন্তু অক্সিজেন ইয়াত এটা আছে, ইয়াত দুটা আছে। গতিকে আমি যদি ইয়াত এটা 2 এড কৰি দিওঁ, মই ভালদৰে এইটো ছাইডত লিখি লওঁ বাৰু। এনেদৰে 2 এড কৰি দিওঁ, তেতিয়া ইয়াত অক্সিজেন দুটা হৈ গ'ল, ঠিকে আছে। কিন্তু ইয়াত হাইড্ৰজেন 4টা হৈ গ'ল, 4 হৈ গ'ল। গতিকে এইটো হাইড্ৰজেনটো 4টা কৰিব লাগিব, ইয়াতো এটা 2 দিব লাগিব, সেইটোৱে। ইয়াতো এটা 2 দিব লাগিব। চেছ হৈ গ'ল তোমালোকৰ এটা সমীকৰণ সন্তুলন কৰা। এইটোকে কোৱা হয় সন্তুলিত সমীকৰণ। নেক্সট আছে আমাৰ C3H8 + O2 CO2 + H2। ইয়াত চোৱা, প্ৰথমতে মই কি কৈছোঁ, ধাতুবোৰ। ইয়াত ধাতু নাই, হয়তো আমি কাৰ্বনটো প্ৰথমতে কৰিম, C2। ধাতুৰ পিছত অধাতু আহে, তাৰপিছত অধাতুত কাৰ্বনটো পৰিব। আমি প্ৰথমতে C2 আগে কৰিম। ইয়াত 3টা আছে, ইয়াত এটা আছে, গতিকে আমি ইয়াত 3 দিম। 3টা হৈ গ'ল। এবাৰ অক্সিজেন কেইটা, ইয়াৰ পিছত আমি হাইড্ৰজেন কৰিম। হাইড্ৰজেন দুটা আছে, ইয়াত 8টা আছে হাইড্ৰজেন। ইয়াত আমি কি দিব লাগিব, 8টা কৰিবলৈ। ইয়াত 4 এটা দিব লাগিব, 4 2 8, ইয়াতো 8 হৈ গ'ল। এইখিনি কমপ্লিট হৈ গ'ল। কাৰ্বন আৰু হাইড্ৰজেন সন্তুলন কৰি দিলোঁ। এবাৰ অক্সিজেনৰ, ইয়াত অক্সিজেন দুটা আছে, ইয়াত 4টা হৈ গ'ল। 4টা আৰু ইয়াত 4টা হৈ গ'ল, আৰু 3 2 6, 6টা, 6 4 10টা হৈ গ'ল। ইয়াত কিমান দিব লাগিব যাতে এইটো এটা সন্তুলিত ৰাসায়নিক সমীকৰণ হৈ যায়। ইয়াত 2ৰ লগত যদি আমি 5 দিওঁ, গতিকে এইটো সন্তুলিত সমীকৰণ হৈ গ'ল। চিম্পল। মই তোমালোকক দিম এখন ফৰ্মুলা,
কি প্ৰেক্টিছ শ্বীট এখন দিম তোমালোকক, সেইখনত তোমালোকে এনেকুৱা ধৰণৰ বহুতকেইটা থাকিব, তোমালোকে কৰি চাবা। এইটো কিন্তু মেক্সিমাম এইটো ষ্টাৰ্ট দি থৈ দিব পাৰা, তোমালোকে যিটো ফাইনেল এক্সাম আহিব তাত এটা নহয়তো দুটা থাকিবই এইটো ৰাসায়নিক সমীকৰণ সন্তুলন কৰা। গতিকে এইটো অলপমান গুৰুত্ব সহকাৰে চাবা তোমালোকে ভালদৰে, আৰু এনেদৰে প্ৰেক্টিছ কৰিলে এনেদৰে মিলাই হ'লে তোমালোকে পাৰিবাই। মই যিটো টেকনিক ক'লোঁ, প্ৰথমতে ধাতু, তাৰে পিছত অধাতু, তাৰে পিছত হাইড্ৰজেন, তাৰপিছত অক্সিজেন, এনেদৰে কৰিব চাবা তোমালোকে, তেতিয়া ভুল হোৱাৰ চান্স নাথাকে। ৰাসায়নিক সমীকৰণ সন্তুলন হৈ গ'ল। নেক্সট এতিয়া এইবাৰ আমি আহিছোঁ ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰ। এইবাৰটোত যিকেইটা ৰাসায়নিক বিক্ৰিয়া আছে, 4টাই বিক্ৰিয়া আছে, তাৰ ভিতৰত কেইটামান এডিশ্যনেল কেইটামান আছে আৰু বিয়োজন বিক্ৰিয়া যেনেকৈ 3টা ভাগ আছে, এনেদৰে আছে আৰু। তো ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰ এইটো আমি পঢ়িম। প্ৰথম সংযোজন বিক্ৰিয়া, কম্বিনেশ্যন, ইংৰাজীত কম্বিনেশ্যন ৰিয়েকশ্যন বুলি কোৱা হয়। 2 নম্বৰত বিজনন বিক্ৰিয়া, ডিকম্পজিশ্যন ৰিয়েকশ্যন, অপহৰণ বিক্ৰিয়া আৰু অপহৰণ বিক্ৰিয়া, এই 4টাই পঢ়িব লগা। ব'লাচোন এইবাৰ প্ৰথম আমি সংযোজন বিক্ৰিয়া কি সেইটো চাই লওঁ। এইবাৰ আহিছোঁ আমি সংযোজন বিক্ৰিয়া কি। সংযোজন নামটোতে গম পায়, কম্বিনেশ্যন, ইংৰাজীত নামটো কম্বিনেশ্যন, মানে কম্বাইন হোৱা দুটা বস্তু সংযোজন হোৱাটো এটাই সংযোজন বিক্ৰিয়া। ডেফিনেশ্যনটো চাই লওঁ। এনে এটা বিক্ৰিয়া য'ত দুটা বা ততোধিক বিক্ৰিয়ক পদাৰ্থ লগ হৈ এটা মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থৰ সৃষ্টি হয়। ডেফিনেশ্যনটোত বাৰু সিমান নাই, তোমালোকে এই ছবিটো চালে তোমালোকে গম পাই যাবা কি হৈ আছে। চোৱা, এটা বা দুটা বিক্ৰিয়ক পদাৰ্থ লগ হয়, এইটো এইখিনিক আমি কওঁ বিক্ৰিয়ক পদাৰ্থ। তোমালোকে মই এইমাত্ৰ ক'লোৱেই বিক্ৰিয়ক পদাৰ্থ দুটা, এইটো এটা A বিক্ৰিয়ক আৰু B বিক্ৰিয়ক, এই দুটা লগ লাগি এটা নতুন বিক্ৰিয়াজাত পদাৰ্থৰ সৃষ্টি হয়, AB। এইটো কোৱা হয় সংযোজন বিক্ৰিয়া, অৰ্থাৎ দুটা বস্তু লগ লাগি এটা হয়। চিম্পুল কৰি যদি তোমালোকে মনত ৰাখিব পাৰা, মই কেনেকৈ মনত ৰাখিছিলোঁ, দুটাৰ পৰাই এটা হয়, ডাইৰেক্ট, ডেটছ ইট। এইটোৱেই, দুটাৰ পৰাই এটা হয়। এনেদৰে মনত ৰাখিলে তোমাৰ সংযোজন অলপ মনত ৰাখিলে তোমাৰ সংযোজন বিক্ৰিয়াটো কি হয় ভালদৰে গম পাই যাবা আৰু। ইয়াৰ উদাহৰণ আছে মেগনেছিয়াম অক্সিজেন লগত বিক্ৰিয়া কৰি Mg, অৰ্থাৎ মেগনেছিয়াম অক্সাইডৰ সৃষ্টি হয়। হাইড্ৰজেন আৰু অক্সিজেন, এইটোতো এইমাত্ৰ চালে পানীৰ উৎপন্ন হয়, এইটো এটা সংযোজন বিক্ৰিয়া। এই মেগনেছিয়াম অক্সাইডৰ উৎপন্নটো যে তোমালোকে যদি কোৱা এটা সকলোবোৰ কাৰ্যকলাপৰ এটা ভিডিঅ' বনাই দিম, তোমালোকে যদি তলত কমেণ্ট কৰিবা, তোমালোকে যদি ইণ্টাৰেষ্ট আছে তোমালোকে কমেণ্ট কৰিবা, তোমালোকৰ কাৰণে মই অন্য এটা ভিডিঅ'ত আৰু কাৰ্যকলাপকেইটা গোটেইকেইটা কাৰ্যকলাপ পাঠটোৰ সম্পূৰ্ণকৈ কৰি দিম। তেতিয়া তোমালোকে ভালদৰে বুজি পাবা প্ৰত্যেকটো কাৰ্যকলাপত কি বিক্ৰিয়া হৈছে, কি ঘটি আছে। এই মেগনেছিয়াম অক্সাইডটো এটা কাৰ্যকলাপৰে আছিল, তোমালোকৰ প্ৰথম চেপ্টাৰটোৰ একদম ফ্ৰণ্ট পেজতে আছে। মেগনেছিয়াম অক্সাইডক এইটো বাৰ্ণ কৰিছে, অৰ্থাৎ জ্বলালে মেগনেছিয়াম অক্সাইডৰ এটা সেই হয়। আৰু এটা প্ৰশ্ন আহে, মেগনেছিয়াম অক্সাইডৰ জ্বলোৱাৰ আগত কিয় চেণ্ড পেপাৰ অৰ্থাৎ কাগজেৰে ঘঁহিব লাগে, বালিয়া কাগজেৰে ঘঁহা হয়। মেগনেছিয়াম অক্সাইডৰে এটা বায়ুমণ্ডলত থকা মেগনেছিয়াম অক্সাইডৰ এটা লেয়াৰ পৰে, সেই লেয়াৰটো গুচাবৰ কাৰণে বালিয়া কাগজেৰে ঘঁহা হয় মেগনেছিয়ামৰ ৰিবনডালক। সংযোজন বিক্ৰিয়া বুজি পালা তোমালোকে। এইবাৰ আহিছোঁ আমি বিযোজন বিক্ৰিয়াটো সংযোজন বিক্ৰিয়াৰ একদম ওলোটা, মানে ইয়াত ডেফিনেশ্যনটো চোৱা। এনে এটা ৰাসায়নিক বিক্ৰিয়া য'ত এটা বিক্ৰিয়াজাত পদাৰ্থ দুটা বা তাতকৈ অধিক বিক্ৰিয়ক পদাৰ্থলৈ বিভক্ত হয়। বিক্ৰিয়াজাত, ইয়াত ডেফিনেশ্যনটো লিখাত অলপমান সেই হৈছে বাৰু, ইয়াত বিক্ৰিয়ক হ'ব নালাগিছিল, তোমালোকে চাবা আৰু এইটো ইয়াত বিক্ৰিয়াজাত পদাৰ্থ হ'ব লাগিছিল, ইয়াত বিক্ৰিয়াজাত উল্টা হৈছে, মানে তোমালোকে মিলাই ল'বা আৰু ইয়াত মানে উল্টা হৈ গৈছে, বিক্ৰিয়াজাতটো ইয়াত আহিব লাগিছিল, বিক্ৰিয়কটো ইয়াত যাব লাগিছিল, তোমালোকে মিলাই ল'বা আৰু। এনে এটা ৰাসায়নিক বিক্ৰিয়া য'ত এটা বিক্ৰিয়ক পদাৰ্থ দুটা বা তাতকৈ অধিক বিক্ৰিয়াজাত পদাৰ্থলৈ বিভক্ত হয়, তাক আমি বিযোজন বিক্ৰিয়া বুলি কওঁ। এই ছবিটোত চালে তোমালোকে গম পাবা, AB বিক্ৰিয়ক আৰু A আৰু B লৈ ৰূপান্তৰিত হৈ গৈছে, বিভাজিত হৈ গৈছে, সেইকাৰণে ইয়াক বিযোজন বিক্ৰিয়া বুলি কোৱা হয়। ইয়াৰ উদাহৰণ আছে কেলছিয়াম কাৰ্বনেটো আমি তাপ দিছোঁ, ইয়াত মই আগত কৈছোঁৱেই ত্ৰিভুজ এটা দিলে তোমালোকে গম পাবা ইয়াত তাপ দিয়া হৈছে, এই কেলছিয়াম অক্সাইডক তাপ দিলে কেলছিয়াম কাৰ্বনেটক আমি তাপ দিলে কেলছিয়াম অক্সাইড আৰু কাৰ্বন ডাই অক্সাইডৰ উৎপন্ন হয়, কাৰ্বন ডাই অক্সাইড উৎপন্ন হয়। তেনেদৰে ফেৰাছ ছালফেটকো আমি তাপ দিলে ফেৰিক অক্সাইড আৰু ছালফাৰ ডাই অক্সাইড আৰু ছালফাৰ
ট্ৰাইঅক্সাইডৰ উৎপন্ন হয়। এনেবোৰ তাপ দিয়া বিক্ৰিয়াবোৰক তাপীয় বিযোজন বুলি কোৱা হয়। তাপীয় বিযোজন ইয়াৰ পিছত আমি গম পাম, ইয়াৰ পিছতে আছে বাৰু বিকিৰণ বিক্ৰিয়াৰ ভাগকেইটা কি আৰু এই কেলছিয়াম কাৰ্বনেটটো চূণশীল হয়, আচলতে চূণশীল, আৰু এইটো পোৰা চূণ যিটো কোৱা হয়, পোৰা চূণ, আৰু এইটো চূণশীল। তোমালোকে জানাই চাগে কেলছিয়াম কাৰ্বনেট আৰু কেলছিয়াম অক্সাইড। চূণ যিটো আমাৰ বিভিন্ন ধৰণৰ চিমেণ্টৰ উদ্যোগত ব্যৱহাৰ কৰা হয়। তেনেদৰে আমি নেক্সট চাওঁ বিযোজন বিক্ৰিয়াৰ প্ৰকাৰ। বিযোজন বিক্ৰিয়াৰ প্ৰকাৰ। বিযোজন বিক্ৰিয়াৰ প্ৰকাৰ 3 প্ৰকাৰৰ: তাপীয় বিযোজন, এইমাত্ৰ ক'লোৱে, তাপীয় বিযোজন, বিদ্যুৎ বিশ্লেষণ আৰু আলোক বিযোজন। আলোক বিযোজন মানে ইয়াত ফটোলাইটিক বুলি কোৱা হয় ইংৰাজীত। মই ভালদৰে অসমীয়াটো কৰিব নোৱাৰিলোঁ, তথাপিতো আলোক বিযোজন বুলি কৈছোঁ, পোহৰৰ দ্বাৰা যিটো হয়। তাপীয় বিযোজন, তাপ দিব লাগে, অভিয়াছলি তাপ দিব লাগে, ইয়াত চবতে তাপ দিব লাগে। মই তোমালোকক ইয়াত Hg মানে মাৰ্কিউৰি অৰ্থাৎ পাৰা যিটো, সেইটো গম নাপাব বুলি সেইবাবে দি দিছিলোঁ। আগৰ উদাহৰণটোৱে কেলছিয়াম কাৰ্বনেট তাপ দিলে কেলছিয়াম অক্সাইড আৰু কাৰ্বন ডাই অক্সাইডৰ উৎপন্ন হয়, আৰু মাৰ্কিউৰি অক্সাইডক তাপ দিলে মাৰ্কিউৰি আৰু অক্সিজেন গেছৰ উৎপন্ন হয়। তাপীয় বিযোজনৰ উদাহৰণ। আৰু এইবাৰ বিদ্যুৎ বিশ্লেষণ। বিদ্যুৎ বিশ্লেষণো বিদ্যুতৰ দ্বাৰা হয়। তোমালোকৰ এটা কাৰ্যকলাপ আছে বাৰু, এনেদৰে কাঠত দিয়া হয়, বিদ্যুৎ দিয়া হয়, দিলে পানী দিলে, ৱাটাৰত দিলে তাত বিদ্যুৎ অৰ্থাৎ বিদ্যুৎ দিলে ইয়াৰ ওপৰত বিদ্যুৎ বুলি লিখাই থাকিব, ক'ৰবাত থাকিলে ইয়াত বিদ্যুৎ বুলি লিখাই থাকিব। বিদ্যুৎ বুলি লিখাই থাকিলে তুমি গম পাবা এইটো বিদ্যুৎ বিশ্লেষণ হৈছে। ইয়াতে বিদ্যুৎ বিশ্লেষণ হয়, পানীটো হাইড্ৰজেন গেছ আৰু অক্সিজেন গেছলৈ ৰূপান্তৰিত হৈ গৈছে। একেদৰে নিমখৰ মাজেদি যদি আমি বিদ্যুৎ পাছ কৰোঁ, তেতিয়া ছ'ডিয়াম আৰু ক্লৰিন গেছৰ উৎপন্ন হ'ব। ঠিক তেনেদৰে আলোক বিযোজন। আলোক বিযোজনৰ অৰ্থটো তোমালোকে গম পাইছা, আলোক শব্দটোৰ পৰাই গম পায়, পোহৰৰ দ্বাৰা যিটো বিযোজন হয়। ইয়াৰ উদাহৰণটো চোৱা, চিলভাৰ ক্লৰাইডক পোহৰ দিলে ইয়াত পোহৰ বুলি লিখাই থাকিব। পোহৰৰ দ্বাৰা চিলভাৰ আৰু ক্লৰিন গেছলৈ ৰূপান্তৰিত হৈ গৈছে। ঠিক তেনেদৰে চিলভাৰ আৰু ব্ৰমিন গেছলৈ ৰূপান্তৰিত হৈ গৈছে। এইবিলাক ক'লা বগা ফটোগ্ৰাফীত ব্যৱহাৰ কৰা হয়। তোমালোকৰ কিতাপখন পঢ়িলে গম পাবা, ইয়াত ক'লা বগা ফটোগ্ৰাফীত এইবিলাক ব্যৱহাৰ হয়। আৰু এই তিনিওটাতে তাপগ্ৰাহী বিক্ৰিয়াত পৰে, অৰ্থাৎ যিবোৰ বিক্ৰিয়াত শক্তিৰ শোষণ হয়, তেতিয়া তাক আমি তাপগ্ৰাহী বিক্ৰিয়া বুলি কওঁ। ইয়াৰ নেক্সট স্লাইডখনত তোমালোকক ভালদৰে বুজাই দিছোঁ। চোৱা, তাপবৰ্জী বিক্ৰিয়া আৰু তাপগ্ৰাহী বিক্ৰিয়া। তাপবৰ্জী হ'ল য'ত তাপ দিব লাগে। এতিয়া আগত আমি তাপীয় বিযোজনটো গম পাইছিলোঁ, য'ত তাপ দিলে তাপবৰ্জী অৰ্থাৎ তাপ উৎপন্ন হয়, কেলছিয়াম। আৰু আমি আগতে সংযোজন বিক্ৰিয়াত এটা নিলিখিলোঁ চাগে, উদাহৰণ এটা, কেলছিয়াম অক্সাইড প্লাছ H2O gives calcium hydroxide প্লাছ হিট এনাৰ্জি ৰিলিজ হয়। এই বিক্ৰিয়াটোত তাপৰ উদ্ভৱ হৈছে, অৰ্থাৎ তাপ দিবলগীয়া হোৱা নাই, বিক্ৰিয়াটোত নিজে নিজে তাপৰ উৎপন্ন হৈছে। এইটোক আমি তাপবৰ্জী বিক্ৰিয়া বুলি কওঁ। আৰু তাপগ্ৰাহী ইয়াৰ আগত তাপীয় বিযোজন যিটো কোৱা হয়, য'ত তাপ দিব লাগে এক্সট্ৰাকৈ, বিক্ৰিয়কৰ লগত তাপ দিব লাগে, তেতিয়া তাক আমি তাপ শোষিত হয়, মানে চাৰিওফালৰ পৰা তাপ শোষণ হয়, গতিকে এইটোক তাপগ্ৰাহী বিক্ৰিয়া বুলি কোৱা হয়। এতিয়া গম পালা তাপবৰ্জী আৰু তাপগ্ৰাহী বিক্ৰিয়া কাক কোৱা হয়। নিশ্চয় তোমালোকে বুজি পালা। এইবাৰ আহিছোঁ আমি নেক্সট বিক্ৰিয়াটো, যিটো অপহৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া। এই বিক্ৰিয়াটো ডেফিনেশ্যনটো চাই লওঁ প্ৰথমতে আমি। এনে এটা ৰাসায়নিক বিক্ৰিয়া য'ত অধিক সক্ৰিয় মৌলই অন্য এটা কম সক্ৰিয় মৌলৰ যৌগৰ পৰা তাক অপসাৰিত কৰে। অৰ্থাৎ ইয়াত চোৱা, AB আৰু C আছে, AB এটা যৌগ আৰু C। যদি A মৌলটো C মৌলতকৈ কম সক্ৰিয় হয়, তেতিয়া C য়ে Bৰ লগত যৌগ গঠন কৰিব, আৰু C য়ে Bৰ লগত যৌগ গঠন কৰি এইক অপসাৰিত কৰি দিব। ইয়াত চোৱা, এইক অপসাৰিত কৰি দিছে Bৰ লগত যৌগ গঠন কৰি। এই ছবিটো চালে তোমালোকে হয়তো বুজি পাইছাই সকলোখিনি, হয়নে? এইখিনি চালে তোমালোকে সকলোখিনি গম পাইছাই। তোমালোকে এই বিক্ৰিয়াটো কেনেকৈ গম পাবা এটা ৰাসায়নিক বিক্ৰিয়া কম সক্ৰিয়? গতিকে এই কথাটো জনাৰ বাবে প্ৰথমতে তোমালোকে এখন তালিকা মুখস্থ কৰিব লাগিব। এই তালিকাখন তোমালোকে মাষ্ট বি মুখস্থ মানে মনত ৰাখিবই লাগিব। যেনেকৈ পিৰিয়ডিক টেবল, সেইখন যেনেকৈ
মুখস্থ ৰাখে পৰ্যাবৃত্ত তালিকা যিখন মুখস্থ থাকে তেনেদৰে এইখিনিও মুখস্থ ৰাখিব লাগিব। যেনে পটেছিয়াম, ছ'ডিয়াম, কেলছিয়াম, মেগনেছিয়াম, এলুমিনিয়াম, জিংক, আইৰণ, লেড, হাইড্ৰজেন, কপাৰ, মাৰ্কিউৰি, চিলভাৰ, গ'ল্ড। এনেদৰে এইখিনি হ'ল অধিক সক্ৰিয়, তাৰপিছত এইখিনি কম সক্ৰিয়, এইখিনি আটাইতকৈ কম সক্ৰিয়। এনেদৰে ভাগ কৰা হৈছে। হাইড্ৰজেনটো অধাতু হয়, সেইখিনি ৰঙাই দি লিখা হৈছে। বাকী এইখন মুখস্থ ৰাখিবই লাগিব, তেতিয়াই তোমালোকে গম পাবা। ধৰা তোমাৰ পটেছিয়ামটো এতিয়া ছ'ডিয়ামতকৈ বেছি সক্ৰিয়। ছ'ডিয়ামে এটা যৌগ গঠন কৰি থাকে, আমি পটেছিয়াম যোগ কৰোঁ, তেতিয়া পটেছিয়ামে ছ'ডিয়ামক অপসাৰিত কৰি দিব, কাৰণ পটেছিয়ামটো ওপৰত আটাইতকৈ সক্ৰিয়, ছ'ডিয়ামতকৈও সক্ৰিয়, গতিকে পটেছিয়ামে ছ'ডিয়ামক অপসাৰিত কৰি দিব। এনেদৰে ঠিক তেনেদৰে আটাইকেইটাৰ হ'ব। এতিয়া আমি উদাহৰণবোৰ চাই লওঁ অপহৰণ বিক্ৰিয়াৰ, তেতিয়া ভালদৰে গম পাওঁ। ইয়াত চোৱা, কপাৰ ছালফেট প্লাছ আইৰণ, কপাৰ ফেৰাছ ছালফেট প্লাছ কপাৰ। ইয়াত আমি যদি আগৰ এইখনত চাওঁ, ইয়াত চোৱা কপাৰ আইৰণ ওপৰত আছে, কপাৰ তলত আছে, গতিকে মানে ইয়াত আইৰণে কপাৰক অপহৰণ কৰি দিব ইয়াত, আৰু ফেৰাছ ছালফেট গঠন কৰিব আৰু কপাৰ এক্সট্ৰা হৈ যাব। তেনেদৰে এইটো এটা অপহৰণ বিক্ৰিয়া। এইটো হ'ল লেড, পিবিৰ অৰ্থ হ'ল লেড ধাতুটো পিবি বুলি বুজোৱা হয়। কপাৰটো লেডতকৈ লেড ওপৰত আহে, কপাৰ তলত আহে, গতিকে লেডে কপাৰক অপহৰণ কৰিব আৰু লেড ক্লৰাইড বনাব আৰু কপাৰক এক্সট্ৰা কৰি দিব। এই দুটা এক্সাম্পল আৰু অপহৰণ বিক্ৰিয়া। আৰু বিক্ৰিয়াৰ উদাহৰণ আছে বাৰু, তোমালোকে কিতাপত চাব পাৰিবা। এইবিলাক চালে আৰু ভালদৰে ক্লিয়াৰ হ'ব। তোমালোকে এই ছবিকেইটা চালে তোমালোকে গম পাবা কি ঘটি আছে। নেক্সট বিক্ৰিয়াটোলৈ যাওঁ আমি, দ্বি অপহৰণ বিক্ৰিয়া। দ্বি মানে শব্দটোত নামটোত গমে পাইছে দুটা অপহৰণ হ'ব। তাত ডিফিনেশ্যনটো চাই লওঁ আমি। এনে এটা ৰাসায়নিক বিক্ৰিয়া য'ত দুটা আয়নীয় যৌগই আয়নৰ বিনিময় কৰি নতুন আয়নীয় যৌগ গঠন কৰে। অৰ্থাৎ ইয়াত চোৱা, AB আৰু CD দুটা যৌগ। ইয়াত AB ডিৰ লগত বিক্ৰিয়া যৌগ গঠন কৰিছে, B চিৰ লগত যৌগ গঠন কৰিছে, অৰ্থাৎ AD আৰু BC যৌগ গঠন কৰিছে, অৰ্থাৎ আয়নৰ এক্সচেঞ্জ হৈছে। উদাহৰণ চালে গম পাবা, ছ'ডিয়াম ছালফেট, বেৰিয়াম ক্লৰাইড। বেৰিয়াম ছালফেটৰ উৎপন্ন হৈছে আৰু ছ'ডিয়াম ক্লৰাইডৰ উৎপন্ন হৈছে। এই ছ'ডিয়ামে ক্লৰিনৰ লগত বিক্ৰিয়া কৰিছে আৰু বেৰিয়ামে ছালফেটৰ লগত, বেৰিয়াম ছালফেট। মই আগতে কৈছিলোঁ যে অধক্ষেপৰ কথা, এই বেৰিয়াম ছালফেটটো হৈছে অধক্ষেপ এটা, য'ত ধৰা পাত্ৰ এটাত বিক্ৰিয়াটো ঘটিছে। ইয়াত এই পাত্ৰটোৰ শেষত এনেদৰে তলত গোটা পদাৰ্থ হৈ যাব, এইটোক অধক্ষেপণ বুলি কয়। এই বেৰিয়াম ছালফেট এটা অধক্ষেপণ, সেইকাৰণে এইটোক অধক্ষেপণ বিক্ৰিয়াৰ উদাহৰণ এইটো এটা। নেক্সট আছে পটেছিয়াম আয়'ডাইড আৰু লেড নাইট্ৰেট। ইয়াত লেডে আয়ডিনৰ লগত বিক্ৰিয়া কৰি লেড আয়'ডাইড বনাইছে আৰু পটেছিয়ামে NO3 লগত বিক্ৰিয়া পটেছিয়াম নাইট্ৰেটৰ সৃষ্টি কৰিছে। ইয়াতো আয়নৰ এক্সচেঞ্জ হৈছে, ঠিক তেনেদৰে। আৰু উদাহৰণ আছে, তোমালোকে কিতাপত পাবা। এই উদাহৰণবিলাকো ভালদৰে চাবা। এইবাৰ আহিছোঁ আমি জাৰণ আৰু বিজাৰণ বিক্ৰিয়া। জাৰণ এটি ৰাসায়নিক প্ৰক্ৰিয়া য'ত এটা পদাৰ্থ ইলেক্ট্ৰন হেৰুৱাই অক্সিজেন লাভ কৰে বা হাইড্ৰজেন হেৰুৱায়। অৰ্থাৎ ইলেক্ট্ৰন হেৰুৱাটো বেছি নহয়, অক্সিজেন লাভ কৰে বা হাইড্ৰজেন হেৰুৱায়। ইয়াত চোৱা, তোমালোকে ইলেক্ট্ৰন হেৰুৱাই, ইয়াত Mg আৰু এইটো এটা ইলেক্ট্ৰন লাভ কৰিছে, এনেদৰে এইটো জাৰণ হোৱা বুলি ক'ম। এইটো দুটা ইলেক্ট্ৰন লাভ কৰিছে, আয়ন তোমালোকে জানে থাকে, আয়নীয় যৌগ। এনেদৰে ইলেক্ট্ৰন লাভ কৰিছে, এইটো এটা জাৰণ বিক্ৰিয়া। আৰু এইটো চোৱা, কপাৰে অক্সিজেন লাভ কৰিছে, অক্সিজেন লাভ কৰি কিনে কপাৰ অক্সাইড সৃষ্টি কৰিছে, কপাৰ অক্সাইড সৃষ্টি কৰিছে, আৰু এইটো হ'ল এটা জাৰণ বিক্ৰিয়া। কপাৰটো হ'ল মটীয়া ৰঙৰ, ৰঙা মটীয়া আৰু তেনেকুৱা কালাৰৰ, আৰু এই কপাৰ অক্সাইডটো হ'ল ক'লা কালাৰৰ হয়। এইটো ক'লা কালাৰৰ হয় কপাৰ অক্সাইডটো। এইটো জাৰণ বিক্ৰিয়া। তোমালোকে জাৰণ বুজি পাইছা থাকে, য'ত অক্সিজেন লাভ কৰে বা হাইড্ৰজেনটো ত্যাগ কৰে। ইয়াত চোৱা, হাইড্ৰজেনটো হাইড্ৰজেনে অক্সিজেন লাভ কৰিছে, অক্সিজেন লাভ কৰে বা হাইড্ৰজেন হেৰুৱায়। এইবাৰ আমি বিজাৰণ বিক্ৰিয়া। এইবাৰ আহিছোঁ আমি বিজাৰণ বিক্ৰিয়া কি। বিজাৰণ বিক্ৰিয়া ডেফিনেশ্যনটো হ'ল এটি ৰাসায়নিক প্ৰক্ৰিয়া য'ত এটা পদাৰ্থ ইলেক্ট্ৰন লাভ কৰে, অক্সিজেন হেৰুৱায় বা হাইড্ৰজেন লাভ কৰে। ইয়াৰ উল্টাটো এটি ৰাসায়নিক বিক্ৰিয়া য'ত পদাৰ্থ ইলেক্ট্ৰন লাভ কৰে, ইয়াত ইলেক্ট্ৰন হেৰুৱায়, ইয়াত ইলেক্ট্ৰন লাভ কৰে, অক্সিজেন হেৰুৱায়, ইয়াত লাভ কৰিছিল, ইয়াত হেৰুৱায় বা হাইড্ৰজেন লাভ কৰে। ইয়াত অক্সিজেনৰ যদি আমি 4 ইলেক্ট্ৰন দি দিওঁ, তেতিয়াহ'লে ইলেক্ট্ৰন লাভ কৰিলে। আৰু এই নেক্সটটোত চালে গম পাবা, কপাৰ অক্সাইডক যেতিয়া আমি হাইড্ৰজেন কপাৰ অক্সাইডৰ মাজেৰে যেতিয়া আমি হাইড্ৰজেন গেছ পঠাম, তেতিয়া কপাৰ অক্সাইড বিজাৰণ হৈছে, অৰ্থাৎ অক্সিজেন ত্যাগ কৰিছে কপাৰ অক্সাইডে আৰু হাইড্ৰজেনে অক্সিজেন লাভ কৰিছে। এইটো এটা বিজাৰণ বিক্ৰিয়া। এইটো কাৰ্চিন দিয়াই আছে। তোমালোকে ৰেডক্স বিক্ৰিয়া সেইটো জানিলে ভালদৰে কমপ্লিট হ'ব তোমালোকৰ এই কনচেপ্টটো। আমি ৰেডক্স বিক্ৰিয়াটোৱে চাই লওঁ। ৰেডক্স বিক্ৰিয়া, চোৱা, ৰেডক্স বিক্ৰিয়া এটা বিক্ৰিয়াত জাৰণ আৰু বিজাৰণ দুয়োটা একেলগে হ'লে তাক জাৰণ বিজাৰণ বা ৰেডক্স বিক্ৰিয়া বুলি কওঁ। আগতে যে ক'লোঁ, জাৰণ আৰু বিজাৰণ দুয়োটা একেলগে হ'লে আমি ৰেডক্স বিক্ৰিয়া হোৱা বুলি কওঁ। উদাহৰণ চালে তোমালোকে গম পাবা, কপাৰ, এইটো আগৰ উদাহৰণ লৈছোঁ আমি, কপাৰ এইটো এটা ৰেডক্স বিক্ৰিয়া। জাৰণ আৰু বিজাৰণ একেলগে হৈছে। কপাৰ অক্সাইড আৰু হাইড্ৰজেন, এইটো এটা জাৰণ বিজাৰণ দুয়োটা। ইয়াত কপাৰে অক্সিজেন ত্যাগ কৰিছে আৰু হাইড্ৰজেনে অক্সিজেন লাভ কৰিছে, গতিকে এইটো এটা
জাৰণ বিজাৰণ বিক্ৰিয়া ইয়াত দেখিলে গম পাই ইয়াত আছে ইয়াত কপাৰ অক্সাইড বিজাৰণ হৈছে ইয়াত হাইড্ৰজেন অক্সাইড লাভ কৰিছে এইটো জাৰণ হৈছে ইয়াত কপাৰ অক্সাইড বিজাৰিত হৈছে বিজাৰক পদাৰ্থ আৰু জাৰক পদাৰ্থ এই দুটা পদাৰ্থ ৰাখে তোমালোকৰ পৰীক্ষাত তেনেকৈ সুধে বিজাৰক পদাৰ্থ আৰু জাৰক পদাৰ্থ কোনটো ইয়াত তেনেকৈ এটা সমীকৰণ দি দিব কৰিব তোমাৰ ইয়াৰ বিজাৰক পদাৰ্থ কোনটো আৰু জাৰক পদাৰ্থ কোনটো ইয়াত এতিয়া তোমালোকে গম পাবা ইয়াত যিটো এইটো ওলোটাই দিলে তাত ঠিক আছে আৰু এইটো জাৰণ হোৱা য'ত হৈছে এইটো হ'ল বিজাৰক পদাৰ্থ আৰু য'ত বিজাৰণ হৈছে এইটো জাৰক পদাৰ্থ তাত কপাৰ অক্সাইড বিজাৰণ হৈছে কপাৰলৈ আৰু হাইড্ৰজেন জাৰণ হৈছে হাইড্ৰজেন পানীলৈ অৰ্থাৎ হাইড্ৰজেন অক্সাইড চ' সেই ভেদক বিক্ৰিয়া য'ত জাৰণ আৰু বিজাৰণ বিক্ৰিয়া দুয়োটা একেলগে হয় তোমালোকৰ কিতাপত কিছুমান আৰু উদাহৰণ আছে সেইকেইটাও তোমালোকে ভালদৰে চাবা ইয়াত মই যোনবিলাক সমীকৰণ লিখিছোঁ ইয়াৰ প্ৰায়ভাগে কিন্তু সন্তুলিত সমীকৰণ দেই তোমালোকে ভাবিবা আৰু ক'ৰবাত সন্তুলিত সমীকৰণ নহয় ইয়াৰ প্ৰায়ভাগ সন্তুলিত সমীকৰণ কোনোবা এটা দুটা মিছ হৈ যাব পাৰিব আৰু ডাঙৰ কথা আৰু এই চিনডালে কি বুজায় তেতিয়াতে মই কৈছিলোঁৱে ইয়াত কপাৰ অক্সাইড আহিছে আৰু কপাৰ আৰু অক্সিজেন আহিছিল আৰু আমি কপাৰ পাই গ'লোঁ কপাৰ এই চিন্তালত এতিয়া আহে বাৰু কপাৰ আছিল আৰু হাইড্ৰজেন পঠাই দিলোঁ কপাৰ অক্সাইডৰ পৰা আৰু আমি কপাৰ পাব পাৰোঁ হাইড্ৰজেন গুচাই দি কিনে আমি আকৌ কপাৰ পাব পাৰোঁ এই কপাৰৰ পৰা বিশুদ্ধ কপাৰ পাব পাৰোঁ এই চিন্তাৰ মিনিংটো মই বুজাই দিলোঁ ভালদৰে আৰু নেক্সট টপিক যিটো লাষ্ট কি আছে যিটো 3 নম্বৰ পাঠটোত তোমালোকে আৰু ভালদৰে পঢ়িবলৈ পাবা আৰু আছে ক্ষয় ভৱন শব্দটোৰ অৰ্থ বুজিয়ে পাইছে চাগে ক্ষয় হোৱা বস্তু এটা ডেফিনেশ্যনটো চাই লওঁ বাৰু আমি কিছুমান ধাতুৱে পৰিৱেশত থকা জলীয় বাষ্প এচিড আদিৰ সৈতে ৰাসায়নিক বিক্ৰিয়া কৰি ধাতুৰ পৃষ্ঠত অক্সাইড হাইড্ৰক্সাইড বা আন কোনো যৌগ গঠন কৰে যাৰ ফলত ধাতু বা বস্তুৰ শক্তি কমি যায় ক্ষয় হয় ৰং সলনি হয় বা সম্পূৰ্ণভাৱে নষ্ট হৈ যায় ইয়াকে ক্ষয় ভৱন বা কৰজন বোলে ইংৰাজীত কৰজন বুলি কয় ক্ষয় ভৱনৰ ডেফিনেশ্যনটোত আছে বিভিন্ন ধৰণৰ লোহাৰ বস্তু বিভিন্ন ধৰণৰ ধাতুৰ আদি ক্ষয় হয় ইয়াত লিখাই আছে জলীয় বাষ্প বা এচিড আদিৰ সংস্পৰ্শত আহিলে এইবিলাক ক্ষয় হয় সেইটোৱে 3 নম্বৰ চেপ্টাৰ 3 তোমালোকে ভালদৰে পঢ়িব পাবা এইবোৰ প্ৰতিৰোধ কৰিবৰ কাৰণে তোমালোকে কি কৰিব পাৰা ক্ষয় প্ৰতিৰোধক হিচাপে আমি ধাতুটোৰ ওপৰত ৰং কৰিব পাৰোঁ বা তেল সানিব পাৰোঁ ধাতুটোৰ ওপৰত তেল সানি দিলেও ক্ষয় ভৱনৰ পৰা ৰোধ হয় গ্ৰীজ তোমালোকে জানাই চাগে চাইকেলৰ ইয়াত তেল সনাটো যে আছে আমি গাড়ীত যে তেল ভৰাই বা চাইকেলৰ চেনত যে তেল দিয়ে তেনেকুৱা আৰু ৰং কৰাটো কিছুমান ডাঙৰ ডাঙৰ গেট থাকে যে ঘৰৰ সন্মুখৰ গেট এইবিলাকত ৰং কৰা তোমালোকে দেখিছা চাগে আৰু গ্ৰীজখনাটো তোমালোকে জানাই গাড়ী চাৰি এই বল ইয়াত দেখিছাই ছবিটোত চাগে বল বুলি কয় আমাৰ এইফালে বল বুলি কয় এইখিনি চাইকেলৰ ভিতৰত থাকে ইয়াত গ্ৰীজ লগায় ফেনতো গ্ৰীজ লগায় দস্তালেপন অৰ্থাৎ দস্তালেপনৰ অৰ্থটো তোমালোকে 3 নম্বৰ চেপ্টাৰত ভালদৰে চাবা দস্তালেপনৰ অৰ্থটো মই সংক্ষিপ্তভাৱে কৰিছোঁ য'ত এটা জিংকৰ প্ৰলেপ দিয়া হয় এনেদৰে স্প্ৰে জিংক থাকে কিছুমান স্প্ৰে জিংক থাকে কিছুমান আৰু লিকুইড জিংক থাকে এনেদৰে জিংকৰ ধাতুটোৰ ওপৰত এটা জিংকৰ প্ৰলেপ দিয়া হয় যাতে ধাতুটোত অন্য সেই জলীয় বাষ্প এচিড আদিয়ে আক্ৰমণ কৰিব নোৱাৰে আৰু ক্ষয় ঘটাব নোৱাৰে এনেদৰে জিংকৰ এটা প্ৰলেপ দিয়া হয় ইয়াকে দস্তালেপন বুলি কোৱা হয় এনেদৰেও ক্ষয় প্ৰতিৰোধ কৰিব পাৰি এইবিলাক হৈছে ক্ষয় প্ৰতিৰোধ কৰা পদ্ধতি এইবাৰ আহিছোঁ আমি শেষৰটো টপিক দুৰ্গন্ধিতা বা ৰেঞ্চিডিটি যিটো কোৱা হয় দুৰ্গন্ধিতা শব্দটোতে আছে দুৰ্গন্ধিতা ওলায় এই জাৰণৰ লগত জড়িত ইয়াৰ ডেফিনেশ্যনটো আমি চাই লওঁ চৰ্বি আৰু তেল আদি মুক্ত বায়ুৰ সংস্পৰ্শত অক্সিজেনৰ লগত বিক্ৰিয়া কৰি জাৰিত হয় ফলত ইয়াৰ গোন্ধ আৰু স্বাদ সলনি হয় ইয়াকে দুৰ্গন্ধিতা বা ৰেঞ্চিডিটি বোলে সেইটোৱে কিছুমান পদাৰ্থ ধৰা তোমালোকে এটা উদাহৰণ হিচাপে ল'ব পাৰা আমি এটা ৰিয়েল লাইফ এক্সাম্পল ল'ব পাৰোঁ আমাৰ মাসকলে কোৱা শুনিছোঁ চাগে আঞ্জাখন মেকা হোৱা বা টেঙা লগা আঞ্জাখন বহুদিন থৈ দিলে বহু সময় থৈ দিলে গৰমৰ দিনত এইটো বেছি হয় এতিয়া বাৰু গৰমৰ দিনত বেছি হয় সেইটো তাৰ বাবে আমি বিভিন্ন ধৰণৰ প্ৰতিৰোধকৰ ব্যৱস্থা কৰোঁ চিপছ যদি তোমালোকে চিপছ বা বিস্কুট এখন তোমালোকে যদি বায়ুমণ্ডলত শুকান কৰি থৈ দিয়া দুদিনমান পিছত চাবাচোন তাত সেই শুকান হৈ যায় আৰু বেয়া দুৰ্গন্ধ আৰু তাৰ উদাহৰণ ল'ব পাৰা ব্ৰেডতো তেল থাকে বা চৰ্বি থাকে সেইটো যদি তুমি দুদিনমান থৈ দিয়া অলপমান যদি পানী থকা যায় বা জলীয় বাষ্প থকা ঠাইত থৈ দিয়া তাত ভেঁকুৰ ধৰে এই তেনেকুৱাই বতাৰে বস্তুটো চৰ্বি বা তেল থকা বায়ু সংস্পৰ্শত অক্সিজেনৰ লগত বিক্ৰিয়া কৰি জাৰিত হয় ফলত গোন্ধ আৰু স্বাদৰ সলনি হয় সেই ৰেঞ্চিডিটি চ' প্ৰতিৰোধক হিচাপে আমি ইয়াক প্ৰতিৰোধ কেনেকৈ কৰিব পাৰোঁ তোমালোকে চাওঁচোন আচাৰত কেতিয়াবা আচাৰতো তোমালোকৰ ভেঁকুৰে ধৰে বা গোন্ধৰ সলনি হয় এই তোমালোকে চাওঁচোন আচাৰ বনাওঁতে কেতিয়াবা নহয় আচাৰ বনাওঁতে ভিনেগাৰৰ ইউজ কৰে প্ৰতিজাৰক ব্যৱহাৰ কৰে প্ৰতিজাৰক ধৰা ভিনেগাৰ দি দিয়ে ভিনেগাৰ এটা প্ৰতিজাৰক পদাৰ্থ আৰু তোমালোকে এটা বস্তু লক্ষ্য কৰিছা চিপছৰ তোমালোকে যদি চিপছ খোৱা তোমালোকে ভাবা থাকে এই চিপছৰ মালিকবিলাকে চিপছৰ পেকেটত আধা হাৱা ভৰাই দিয়ে সেইটো নহয় বাৰু চিপছ পেকেট ভালে ৰাখিবৰ কাৰণে হাৱাটো দিয়ে অৰ্থাৎ চিপছৰ পেকেটৰ ভিতৰত নাইট্ৰজেন গেছ ভৰাই থাকে তোমালোকে এইটো মনত ৰাখিবা চিপছৰ পেকেটৰ ভিতৰত নাইট্ৰজেন ফলত জাৰণটো মন্থৰ হয় সেয়ে চিপছৰ ভিতৰত নাইট্ৰজেন গেছ ভৰাই দিয়া হয় আৰু এটা পদ্ধতি হ'ল বায়ুৰ পাত্ৰত খাদ্যবস্তু ৰাখিলে জাৰণ মন্থৰ হয় এই আমাৰ কণ্টেইনাৰত ৰাখি বিস্কুট দিয়াত দেখিছে বিস্কুট দিয়াত ৰখা হৈছে তেতিয়া আৰু জাৰণৰ পৰা বায়ুমণ্ডল এক্সট্ৰা এটমছফিয়াৰ বাহিৰৰ বায়ুমণ্ডলৰ পৰা আঁতৰি থাকে ফলত জাৰণ মন্থৰ হয় আৰু এটা বৰ্তমান প্ৰচলিত হৈছে ৰেফ্ৰিজাৰেটৰত ৰাখি অৰ্থাৎ ফ্ৰিজত ৰাখি আমি বস্তুবোৰ সংৰক্ষণ কৰিব পাৰোঁ আজিকালি এইটোৱে বেছি চলা হৈছে তোমালোকৰ ঘৰত চাগে সকলোৰে ফ্ৰিজ আছেই চাগে কিছুমানৰ হয়তো নাথাকিব পাৰে আজিকালি ফ্ৰিজতে বস্তুমান ষ্ট'ৰ কৰে চ' এইটোৱে আছিল পাঠ তোমালোকে কেনে পালা জনাবা চ' ইয়াৰ লগে লগে থেংক ইউ
সকলোকে আমাৰ পাঠটো সম্পূৰ্ণভাৱে শেষ কৰিলোঁ। তোমালোকে তলত ডেছক্ৰিপশ্যনত আমাৰ হোৱাটছআপ চেনেলটোৰ লিংক থাকিব, তোমালোকে জইন হ'লে তাত তোমালোকক কুৱেশ্যনৰ প্ৰেক্টিছৰ কাৰণে চিট দিয়া হ'ব, তাত পেপাৰ দিয়া হ'ব, কুৱেশ্যন দিয়া হ'ব, MCQ দিয়া হ'ব, তোমালোকে তাৰ পৰা প্ৰেক্টিছ কৰিব পাৰিবা। ইয়াত অকল মই কিন্তু তোমালোকৰ থিয়ৰীখিনিয়ে বেছি গুৰুত্ব দিছোঁ। গোটেই পাঠটোৰ অভাৰঅল একদম আতি কিনে নেমুৰ ৰস এটা নিচিনাকৈ একদম আতি কিনে অলপ বস্তুতে একদম গোটেইখিনি কভাৰ কৰি দিছোঁ। তোমালোকক যদি গোটেইখিনি আৰু এটা সেই কাৰ্যকলাপবোৰ আৰু কুৱেশ্যন প্ৰেক্টিছ মোক তোমালোকক ভিডিঅ'ত কৰিব লাগে, তেনেকুৱা কৰিব লাগিলে তোমালোকে কমেণ্ট কৰি জনাব পাৰা। আৰু এটা ইম্পৰ্টেণ্ট কথা, তোমালোকে ক্লাছটো বুজি পাইছানে পোৱা নাই সেইটো মোক একদম কমেণ্টত জনাবা একদম। আৰু আজিলৈ এইখিনি আছিল। থেংক ইউ।